welcome back to our channel Uncle Versus Vlogs more নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো তো আজি আছে আমাৰ কাষতে এখন বিহু আৰু বিহু উপলক্ষে মানে যেহেতু বিহুৰে বতৰ তো মানে বিহু উপলক্ষে আমি মানে আমাৰ মানে খুশি চকত মানে বিহু এখন আছে তো বিহুত যাম বুলি ভাবিছো ৰ'ব তাতে কি হয় চব দেখাই আছো বঢ়িয়াকে চাই থাকক ভিডিঅ'টো একদম লাষ্টলৈকে ইবাকে খেলাখন আৰম্ভ হৈ গ'ল আজি আৰু বাচ্ছি এতিয়া 9টা 10 হ'ল প্ৰায় আৰু মানে ভাতকেইটা খাই কেনে যাইছোঁ বিহুত আৰু আমাৰ মাজত আহি গৈছে একদম দিশাল কেনাই বঢ়িয়া আজি বিহু চাবা আহিছে আমাৰ তাতে আমাৰ মানে মই তাতে বিহু চাবা গৈছিলোঁ আৰু আজি আমাৰ তাতে বিহু চাবা আহিছে প্ৰথমবাৰৰ কাৰণে কেনাই মানে আজি ৰাখে যাতো আহিম বুলি কৈছে মানে সেইদিনা ভিডিঅ'টোত বুলি কৈছে কিন্তু কি হয় এতিয়া ফোন কৰিছিলোঁ নাই ৰাকেশে মানে ঘুমি আছে মানে আহিনে নাই ঠিক নাই তো ভাতকেইটা হল লগে খাই কেনে যাওঁৱে আৰু গাইছ মানে মই আহি পালোঁ একদম আমাৰ সৰু সুৰা মানে পাকঘৰটোতে আৰু পাকঘৰটোত বনি আছে এইভাগে মাংস আছে এইভাগে ধুনীয়াকৈ ইয়াতে মাছৰ আঞ্জা হ'ব এই মাছ বঢ়িয়াকৈ সেই কৰি লৈছি ভাজি লৈছি মাংস এখন আছে আৰু এইভাগে কিবা কিবি আছে মানে এই 9টা 10টা বাজে চাগে হয়ে নাই তো ৰাতি কেইটা বাজে আৰু গম নাপাওঁ গাছ তো দেখি থাকিম চাই থাকোঁ ভিডিঅ'টো স্কিপ নকৰিব একদম ধামাকা হৈছে গাছ ধামাকা বহুত মানে বহুত এটা বেয়া কাম হৈ গ'ল মানে এইভাগে বৰষুণ আহি গ'ল চাকছোঁ একদম বৰষুণ একদম অলপমান দেৰিকৈ ধাৰাসাৰ বৰষুণ দিছিল তো মানে বিহুত মানে প্ৰথমবাৰ মানে চাম বুলি ভাবিছিলোঁ আৰু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু কিবা হয় নাজনুদক মানে একদম বৰষুণ দিয়ে আছে মই বৰষুণৰ পানী ধৰি আছোঁ মোবাইলটো চব দেখাই আছোঁ আৰু মানে যাবা ওচৰলৈ মানে ভাতকেইটা খাই কিনে যাবা ধৰিম আৰু বৰষুণ যাক মাত দিছে তো কি হয় চাই থাকক মোৰ ৰাতিৰ আহাৰখন তো খাই কেনে যাওঁ তো গাছ মানে অলছো এতিয়া প্ৰায় মানে ৰাতি 10টা মানেই বাজিল তো অলছো কি হয় তাতে বিহু গাই আছে তো চাওক আৰু এইবাৰ বঢ়িয়াকৈ খালিছি আছে অঁ বঢ়িয়াকৈ হৈ যাব পাইপ মস্তৰ আৰু এতিয়া অলপমান বৰষুণটো কমছি তো যাই কেনে এটা লগ পাই আছোঁ দিয়ক প্ৰায় তো ফাইনেলি আহি পালোঁ দিয়ক একদম আমাৰ স্থান তো কেনে আপোনাৰ চাব একদম আৰু গাইছ ইবাতে বিহু মাৰি আছে আৰু একদম বঢ়িয়া ফালি দিছে একদম দে গাইছ বহিৰান আহি গ'ল বহিৰান দেখো কি বেয়া বঢ়িয়াকৈ ম'ম' খাবা ৰখিছোঁ ৰ'ব এইভাগে চলি আছে বাপ্পা ঐ মানুহ চাবা আৰু বঢ়িয়াকৈ নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল বিহুৰ মাজতে আৰম্ভ হৈ গ'ল তো চাওঁ ৰ'ব অলপমান আৰু এটা বস্তু চাব নেকি মানুহ চাব নেকি বাপ্পা গাৰ একদম হেৰি তো ঘেৰি দিছোঁ একদম দেখে চেকে বাপ্পা মানুহ একদম আৰম্ভ হৈ গ'ল তো বঢ়িয়া মস্তি গাছ একদম এনজয় এইভাগে ৰাকেশো আছে কিন্তু ৰাকেশে আৰু গাছ কিবাকে বঢ়িয়া হাৰি আমাৰ নাচি আছে কি মজা মানে একদম নাচিছে একদম ডিচিপ্লিনত নাচি আছে একদম বঢ়িয়া গাছ আৰু গাছ মানে কালি আহোঁতে মানে অলপমান বহুতে দেৰি হৈ গ'ল মানে 4:30মান বাজিল নেকি মানে আৰু বিহুৰ দল আছিল কিন্তু আমি নাচিছিলোঁ মানে কেম্পা লাগি আছে গাছা তো ভালে লাগিল বিহু চাই আমাৰ গাঁৱৰে বিহু হয় তো বেয়া লগা নাই তো ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মানে কালি মানে ৰাকেশৰ লগত ইমান ক্লিপ দিব নোৱাৰিলোঁ কাৰণ মানে ৰাকেশে আহি কেনে মানে অলপমান থাকি কেনে গুচি গ'ল সেইকাৰণে মানে এতিয়া তাৰ 12টা সি মোটামুটি 3টা বজাত 3:30 বজাত গেছি পায় আমি 4:30 মানত গেছোঁ 2টামান বজাত আহি কেনে সেনেকৈ গেছি শাৰী ভঙা না কিবা এটা দল চাই কেনে গেছি তাৰবাবে কিবা কাম আছে আজি তো আজি মাতিছিল সেই মানে ঘৰতে যাওঁ না নাযাওঁ চাওঁ যদি যাওঁ আপোনালোকে নেক্সট ভিডিঅ'টো ৰাকেশৰ লগত পাব তো আজিলৈ বাই বাই জয় আই অসম।